অলপমান বেয়া লাগি আছে, তেওঁৰো বেয়া লাগি আছে, মোৰো বেয়া লাগি আছে, কাৰণ একেলগে ইমান দিন থাকলো, এতিয়া থাকবি অললো দেই ভাই আপুনি মানে ফাৰ্ষ্ট ভাতটো অকমান নৰম হৈ গ'ল। একো নাই, অলপ নৰম হৈছে। অলপ নৰম হৈছে ভাতটো। তো আমাৰ বাবু এইফালে গৈছে খিৰিকী একো কৰিব যোৱা নাই, জাষ্ট পেলোৱা গৈছে। গুড মৰ্ণিং, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কি নাম দিম ব্লগছলৈ। আজি মানে মই ঘৰৰ পৰা বেলেগ জেগাত যাম, যিহেতু কৰ্মসূত্ৰে বেলেগ জেগাত ট্ৰেন্সফাৰ কৰা বুলি ক'ব পাৰি নেকি। তো মিৰ্জা যাম, মিৰ্জাৰ এটা ৰুম লোৱা হৈছে, তাতে যাম। তো ঘৰৰ মানুহবিলাকক এৰি থৈ যাব লাগিব আজিৰ পৰা। দেউতাহঁতৰ লগত সিমান ফাল্টু কৰা নাযাব, আৰু দেউতা আছে তাতে, তাতে কাম কৰি আছে দেউতা। তো মই তালৈকে যাওঁ, পেকিং চেকিং কৰা হৈ গ'ল, এতিয়া বাছত যাম। তিনিজন থাকিলে অকণমান খৰচা কম হ'ব নেকি। তুমি কিবা ক'বা? ক'ব লগা একো নাই। তো বেয়াটো লাগি আছে অকণমান, উপায় নাই আৰু যাবতো লাগিবই, কাৰণ যিহেতু আমি কৰ্ম কৰি খোৱা মানুহ, কৰ্মটো কৰিবই লাগিব নেকি। বেয়া লাগিবই, বিকজ আমি আগতে এতিয়া লং ডিষ্টেঞ্চত থকা নাই, তো বেয়াটো লাগিবই। দিয়ক আৰু গাইছ, তই ভালকৈ থাকবা। নিজে থাকিবা ভালকৈ, মইতো থাকিমেই, ঘৰতে থাকিম ক'ত। তো ময়ো ভালকৈ থাকিব লাগিব, আৰু এওঁ ভালকৈ থাকিব লাগিব, কাম চাম অকণমান ময়ো কৰিব লাগিব, এওঁ কৰিব লাগিব, যিহেতু সংসাৰ চলিব লাগিব আৰু কিবাকে। ভালকৈ থাকবি। অললো দেই ভাই আপুনি মই নিজেও বনি যাওক, ভালকৈ থাকবি, ভালকৈ খাবি। দে এইখিনিয়ে নেকি। লগ মেৰাৰ লগত মিলি জুলি থাকবি, ৰাতি খাওঁতে চাবি আৰু দে সেইটোৱে কওঁ। তো সকলোকে বাই বাই দি মই ওলালোঁ, আৰু মোক থকা যাই আছে ইয়াও নেকি। বলক আৰু ইয়াতে বাছত উঠিম, বাছত উঠালৈকে পোৱা যাব। আৰু অলপমান বেয়া লাগি আছে, তেওঁৰো বেয়া লাগি আছে, মোৰো বেয়া লাগি আছে, কাৰণ একেলগে ইমান দিন থাকলোঁ, এতিয়া আৰু দূৰত যোৱাটো একো নাই বাৰু। কামটো কৰিবই লাগিব, কাম কৰি খাবই লাগিব, সেয়ে আৰু। আহিলোঁ দে। দেউতাক যিহেতু মাত দি অহা নাছিলোঁ, সেইকাৰণে ফোন কৰি দিলোঁ। মানে মাত দি অনাৰ কাৰণে দেউতাক কিবা কাম কৰি আছিল। তে যাবা, ভালকৈ থাকবা। নিজেহে ভালকৈ থাকবা, মই আৰু ক'ত যাব, ঘৰতে। দিয়া যোৱা, লাহে লাহে যাবা, শুনছা না। তই বাই বাই দি দিলোঁ, যাই থাকক। গোৱালপাৰা বাই বাই দিলোঁ, আজিৰ পৰা ক'ত যাই আছোঁ, ক'ত যাই আছোঁ আমি। তো আমি যাই আছোঁ মিৰ্জা যাই আছোঁ বাইকত, আৰু আমি বস্তুবিলাক উঠাই দিলোঁ। এতিয়া ঘৰৰ পৰা ওলালোঁ, অলপ গাড়ী চাব। ঘৰৰ পৰা ওলাই আহিলোঁ, মাহঁতৰ অলপমান বেয়া লাগছে, উপায় নাই, আহিব লাগিব। তো কাপোৰটাও মাক মাত দি থৈ আহিল গোটেইকেইটাকে। তো এতিয়া যাই থাকোঁ আগলৈকে, ৰাস্তাত কি হয় দেখাই আছোঁ আপোনালোক, চাই থাকক। গোৱালপাৰা পলিটেকনিক হ'ল এইখন, কিবা যদি এডমিশ্যন ল'ব খোজে ল'ব পাৰে ইয়াতে নেকি। আমি এইখিনি পাৰ হৈ পিনে যাম আগলৈকে, মাটিয়া হৈ দুধ হৈ ওলাই, এনেকৈ আমি যাম মিৰ্জা। চাবলৈ গাইজ যাই থাকোঁ। এই কি পালোঁ, শ্ৰী সূৰ্য মন্দিৰ, সূৰ্য মন্দিৰ পালোঁ। আৰু এইপিনে গ'লে সূৰ্য মন্দিৰটো পাই, আমি যাব লাগিব চিধা। তো চিধা যাম আমি দুধ নৈ নেকি। দুধ নৈ এইখিনি কি কয় জেগাখিনি পক্কা, এইটো এই ৰোডটো কি, কোনটো ৰোড? সেইটো যে যাই আছোঁ যে দুবাপাৰা ৰোডেদি এনেকুৱাকৈ যাই আমি দুধ নৈ ওলাম। দুধ নৈ ওলাই এনেকৈ মেইন ৰোডেদি গুচি যাম। তো আজি ৰাইডটো অলপ বেলেগ হ'ব। ৰাইড মানে কি আৰু, বেলেগ ৰাইড, ক'ৰবাত যামো ৰাইডো দুটা একেলগে নেকি। কোম্পানী অইল কোম্পানী SP কোম্পানী HP। আৰু এইখিনি হৈছে মৰণৈত না, মৰণৈ অলপ সৈনিক স্কুলটো পাৰ হৈ আহিলোঁ। আৰু পাপুদে ভাবছিল ইয়াতে এডমিশ্যন ল'লা নেকি। বয়স হোৱা নাই এতিয়াও, বয়সটো হ'ব দিয়া তাৰপিছত। আমাৰ দাড়ি চাৰি গজা নাইতো, সেইকাৰণে বয়স হোৱা নাই কাৰণে লোৱা নাই। দাড়ি চাৰি যেতিয়া গজব নিশ্চয় এডমিশ্যন ল'ম। আৰু এতিয়া আহি পালোঁ এভাৰেটি কোম্পানী, মানে বেটাৰী কোম্পানীটো ইয়াতেই, মৰণৈতে চব আছে। আৰু এইটো এনেকৈ যাই থাকোঁ আগলৈকে, আৰু কি কি আছে চব দেখাই যাম আপোনালোকক। পিছফালে চাওক, চকৰি
যিহেতু গাইজ বিয়া কৰা মানুহ সেইকাৰণে আপি নাচাওঁ বুলি ভাবছোঁ কিন্তু কি কৰিম গাইজ আগত পৰি যায় চালু দিয়ক আৰু দুধ নৈ আহি পালোঁ অলপ কিবা লৈ আছে বস্তু যিহেতু বজাৰ চজাৰ কৰিব লাগিব বজাৰখিনি কৰি আছে আমি দুধ নৈ মেইন ৰোড উঠি গ'লোঁ এতিয়া যাই থাকোঁ আগলৈকে আমাৰ বাছখন পিছফালে আছে যোনবিলাক কাম উঠাই দিছোঁ অলপ আপোনালোকে এনেকুৱাকৈ ৰাস্তাৰে আহি থকাকৈ ধুনীয়াকৈ এটা কালিমাৰ মূৰ্তি দেখা হ'ব ডাঙৰ এইটো হৈছে আমজোঙাত এইটো আমি পাৰ কৰিলোঁ এতিয়া যাই আছোঁ আমি গীৰ্জা বলক আমাৰ লগে লগে দেখাই আছোঁ আপোনালোকক ৰাস্তাত কি পাওঁ খাই থাকক ভিডিঅ'টো আৰু নতুনকৈ যদি কোনোবাই চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহি পালোঁ তো আৰু বেছি দূৰ নাই আৰু যাই থাকোঁ তালৈকে ৰাস্তাত ৰখিম অকণমান কাৰণ নৰি গাইছ ইমান দূৰ ৰাইড কৰা মানুহবিলাকে কেনেকুৱা কৰে নাজানো আপলা বিহাই গৈছে আপলা বিকে গেছি গাইছ একদম নৰি আৰু অলপ ৰক্ষা লাগবা মন যায় চাহটো খাই লওঁ ৰখিলোঁ হোটেলত নেকি তো গাইছ চাহ তাহ খাই ওলাই ল'লোঁ অলপ ৰেষ্ট লৈ ল'লোঁ নাতে নেকি ৰেষ্ট ধৰোঁ নি গাইছ গাটো চাব লাগিব অকণমান ৰেষ্ট লৈ এতিয়া যাই আছোঁ তালৈকে মোৰ অৱস্থাটো চাচোন এটা বেগ ইয়াতে এটা বেগ পিছপিনে আৰে কি তোমাৰ লাইফ আমি বিজয়নগৰ পাৰ কৰিলোঁ এতিয়া পাই আছোঁ মিৰ্জা পালোঁহে বস্তুখিনি নুমাওঁ তাতে বা কিমান দূৰত আৰু থকাৰ খান বস্তু উঠাই দিলোঁ নেকি গাইজ ফাইনেলি আমি ৰুমটো লৈ ল'লোঁ আৰু ৰুম আহি পালোঁ ৰুম আহি পিনে আমাৰ মহাৰাজ পুৰা শুই আছে এতিয়া কি আৰু অৱস্থা বেয়া হৈ গৈছে অৱস্থা টাইট নেকি আৰু এইগিলা আমি ইয়াতে আলনা এডাল আছে আৰু বস্তুখিনি ইয়াতে এইটো গেছ দিছে এইটো আৰু আমাৰ যোনটো মালিক আছে মালিক আৰু মালিকনি খুব ভাল অলপ ফ্ৰেছ লৈ লওঁ আবেলি লগ পাই আছোঁ ৰুম চুম লৈ এতিয়া ফুৰিব ওলাই আহিলোঁ দৌ নেকি ৰুম চুম ঠিক কৰি কিবা এটা কোৱা আমাক কি কৰিম এতিয়া ডিউটি যাব খুজিছিলোঁ তুমি নিদিলা যাব এতিয়া বঢ়িয়াকৈ বাজাৰ চাজাৰ কৰি লওঁ বাজাৰ চাজাৰ কৰি দেখাই আছোঁ আৰু ৰুমত মানে কথাটো হ'ল এনেকুৱা ATM বিচাৰি বিচাৰি হেৰাল ATMত যাই আছোঁ আগত বলকচোন ATMলৈকে বাজাৰ চাজাৰ কৰি আহিলোঁ বাজাৰ চাজাৰ কৰি আহি আমাৰ বাপু দাই পুৰা আজি মাংস লৈ আহিছে না বনাব আলু আৰু পিঁয়াজ কাটি আছে বাবু দা কেনে নতুন ৰুমত হা তো এইগিলাখান যোগাৰগিলা আমাৰ এনেকুৱাকৈ আছে দিয়ক কালি ঠিক কৰি ল'ম আৰু এইফালে চিলিণ্ডাৰ গেছ বহাই লৈছোঁ তো খাই কি বনাই সেইখিনিও দেখাম আপোনালোকক খালি চাই থাকক ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই ভিডিঅ' আৰম্ভ হৈয়ে আছে নেকি ৰাতি এতিয়াও বাকী আছে তো চাই থাকক খানা বনাই আছোঁ এতিয়া ফাৰ্ষ্টতে আলুখিনি ভাজি ল'লোঁ এতিয়া এই মছলাবিলাক এইবিলাক হ'ব আলুটো উঠাই লওঁ তাৰপিছত হ'ব বাকী আৰু মছলাগিলা আমি কি কৰিছোঁ ইয়াতে মানে মছলা পিছা এইটো নাইতো নাই সেইকাৰণে আমি ৰুকি লৈছোঁ আৰু আমি ইয়াতে বঢ়িয়াকৈ ধুনীয়াকৈ মছলাবিলাক এনেকৈ থৈ লৈছোঁ কাৰণ যিহেতু নতুন সংসাৰ পাতাৰ নিচিনা হৈছেতো তো ইয়াতে হেৰি কৰিছোঁ আৰু আলুটো বঢ়িয়াকৈ ইয়াতে থৈ দি পেলাই এতিয়া উঠাই ল'লোঁ ভাজি কোনোবাই যদি বুজি নাপায় তেনেহ'লে কৈ দিছোঁ ফ্ৰাই কৰি ল'লে ফ্ৰাই কৰি পিনে ইয়াতে থৈ দিছে লোকেল ভাষাত ক'লোঁ লোকেল ভাষাত কৈছে আৰু আমাৰ পাকঘৰটো কেনেকুৱা লাগিছে একবাৰ কমেণ্ট কৰি জনাব আপোনালোকে তো ইয়াতে দি হ'ল মছলাখিনি দি দিছে এতিয়া মানে পিঁয়াজ আৰু জ্বালাটো তো গাইছ এতিয়া মাংসটো বনি আছে মানে কি এতিয়া লাইনে গেল ঠিক টাইমতে প্লাছটো জ্বলাইছোঁ লাইন গুচি গ'ল গাইছ তো মাংস এই তো গাইছ আমাৰ খানা ৰেডি এয়া মাংস ভাতটো হৈ গ'ল তো আমাৰ বাবু এইফালে গৈছে খিৰিকী একো কৰিব যোৱা নাই জাষ্ট পেলোৱা গৈছে তো আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকৰ চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুন যিবিলাকে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটোত এটা থিয়া কৰি মাৰি দিব যাতে আপোনালোকৰ তাতে অল ভিডিঅ'টো নটিফিকেশ্যন যায়
তো বাই বাই, নতুন ভিডিঅ'ৰ লগতে আহিছোঁ, তেতিয়ালৈ বাই বাই, জয় আই অসম, সকলোৱে ভালে থাকক, কুশলে থাকক, বাই বাই গাইছ। আজি হ'ল দিয়া আৰু মানে ফাৰ্ষ্ট ভাতটো অকণমান নৰম হৈ গ'ল। একো নাই, অলপ নৰম হৈছে ভাতটো। একো নাই, নেক্সট টাইম আমি ভালকৈ বনাব ট্ৰাই কৰিম, কাৰণ যিহেতু আমি ঘৰত মা হাতৰ ভাতে মানে মা ৱাইফৰ হাতেদি খাই আহিছিলোঁ আৰু এওঁতো মাৰ হাতেদি খাই আহিছিল, তো মই ৱাইফৰ হাতেদি খাইছোঁ আৰু আজি ফাৰ্ষ্ট টাইম বনাইছে, তো অলপ নৰম হ'বও পাৰে, একো নাই, তো খাই লওঁ আজি, কালিৰ পৰা অলপমান এডজাষ্ট হৈ যাব আৰু ঠিক আছে।